যাব নেকি ৰাজকীয় বিচনীখন? কুটিৰ শিল্পৰ বাবে বিখ্যাত অসম, কিন্তু সময়ৰ সোঁতত ইয়াতে হেৰাই যোৱাৰ উপক্ৰম হৈছে কুটিৰ শিল্পৰ এক অপূৰ্ব সুন্দৰ সামগ্ৰী। 400 বছৰীয়া ঐতিহ্য বহন কৰা এখন ৰাজকীয় বিচনী। ক্ৰমাৎ হেৰাই যোৱাৰ পথত এই বিশেষ বিচনীখন। এই ঐতিহাসিক ৰাজকীয় বিচনীখনে 400 বছৰীয়া ঐতিহ্য বহন কৰি আহিছে। নৃত্য, গীত, বাদ্য, সত্ৰীয়া সংস্কৃতিৰ লগতে মাজুলীৰ ঐতিহাসিক সত্ৰসমূহে ধৰি ৰাখিছে কুটিৰ শিল্পক। মাজুলীৰ অন্যতম ঐতিহাসিক সত্ৰ আউনীআটী, নতুন কমলাবাৰী, উত্তৰ কমলাবাৰী, চামুগুৰি আদি সত্ৰসমূহৰ ঐতিহ্য বহন কৰি অহা এইখন বেতৰ বিচনী, যিখন বিচনীক আহোম ৰজাই ৰাজকীয় মৰ্যাদা দিছিল। হেঙুল, হাইতাল বোলোৱা নাল আৰু গুণাৰ চুমকি লগোৱা এই বেতৰ বিচনীখন নিৰ্মাণ কৰোঁতে 10ৰ পৰা 15 দিন পৰ্যন্ত সময় লাগে। ইয়াৰ মূল্য 1000ৰ পৰা 12000 টকা হয়। পৰম্পৰাগত অনুষ্ঠান, বিবাহ তথা মাংগলিক কাৰ্যসূচী আৰু সত্ৰলৈ অহা বিশেষ ব্যক্তিক এই বেতৰ বিচনীৰে আদৰণি জনোৱাৰ পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা চলি আহিছে। সত্ৰসমূহত ইয়াৰ কদৰ আছে যদিও বৰ্তমান সমাজত কদৰ কমিছে। সমান্তৰালভাৱে ঐতিহ্য বহন কৰা এই বিচনীখনৰ নিৰ্মাণৰ ক্ষেত্ৰতো ভোগ কৰিব লগা হোৱা জটিলতাৰ বাবে ই এতিয়া হেৰাই যোৱাৰ উপক্ৰম হৈছে। নতুন প্ৰজন্মৰ বৈষ্ণৱৰ মাজত এই শিল্পবিধৰ প্ৰতি অনীহা দেখিবলৈ পোৱা যায়। তথাপি ক্ৰমাৎ হেৰাই অহা এই শিল্পবিধ জীয়াই ৰাখিবৰ বাবে নতুন কমলাবাৰী সত্ৰৰ শিল্পী বৈষ্ণৱ লক্ষণ গায়নে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। তেওঁৰ দৰে কেইজনমান মুষ্টিমীয় বৈষ্ণৱেহে এই শিল্পবিধ জীয়াই ৰাখিছে। ইয়াক নিৰ্মাণ কৰিবলৈ যথেষ্ট সময় ব্যয় কৰিব লগা হয়। তাৰ বিনিময়ত উচিত পাৰিশ্ৰমিক নোলায় বুলি ব্যক্ত কৰে শিল্পীসকলে। মাজুলী পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত সহায় হোৱাতকৈও এই বিচনী কুটিৰ শিল্প উদ্যোগৰ বাবে যথেষ্ট সহায়ক হৈ আহিছে। মাজুলীলৈ অহা বিদেশী পৰ্যটকসকলে ইয়াক ক্ৰয় কৰি লৈ যায়। এই বিচনীৰ বাও অতি শীতল। উৎকট গৰমত বিদ্যুতৰ লুকাভাকুৰ সময়ত এই বিচনীয়ে যথেষ্ট সহায়ক হয়। মাজুলীলৈ আহিলে আপুনিও এই ঐতিহাসিক বিচনীখন মাজুলী ভ্ৰমণৰ চিন স্বৰূপে কিনি নিব পাৰে। আপোনাৰ এই কাৰ্যই জীয়াই ৰাখিব পাৰে 400 বছৰীয়া এটা শিল্পক।